কৰিছিল তেতিয়া অসমত বিজেপিৰ অৱস্থা ইমান ভাল নাছিল কোনেও ভাবা নাছিল যে বিজেপি কৰিলে এমএলএ মন্ত্ৰী হ'ব তেতিয়া যাৰ এমএলএ মন্ত্ৰী হ'ব ইচ্ছা আছে হয় কংগ্ৰেছ কৰিছিল নহলে এজিপি কৰিছিল কাৰণ অশোক শৰ্মাও বিজেপিৰ পৰা ইলেকশ্যন উঠিছিল কিমান ভোট পাইছিল পৰিবেশ তেনেকুৱা আছিল এজিপি কৰ নহলে কংগ্ৰেছ কৰ কিন্তু তাৰ মাজতো অশোক শৰ্মাই হওক দিলীপ শইকীয়াই হওক এওঁলোকে বিজেপিৰ লগত থাকিয়েই বিজেপিৰ আদৰ্শৰে খোজকাঢ়ি জীৱনত মন্ত্ৰী আৰু এমএলএ হোৱাৰ সপোন নেদেখি ৰাইজক সেৱা কৰিবলৈ ওলাই আহিছিল আজি আমি আমাৰ বহুত মন্ত্ৰী বিধায়ক আছে যেনেকৈ কংগ্ৰেছত তৰুণ গগৈৰ পিছত গৌৰৱ গগৈক টিকট দিব লাগে ভূমিধৰ বৰ্মনৰ পিছত দিগন্ত বৰ্মনক টিকট দিব লাগে আমাৰ যেনেকুৱা এটা পৰিয়াল নিয়মত গোটেই সমাজখন চলি আছে আজি বিজেপিত সেই ব্যৱস্থা নাই আজি বিজেপিত গাঁৱৰ মাটিৰ লগত মিলি থকা যুৱকসকলক আজি উলিয়াই অনা হৈছে বিধায়ক কৰা হৈছে আৰু তেওঁলোকে জীৱনশৈলীৰ পৰিৱৰ্তন নোহোৱাকৈ সৰলতা আৰু বিনম্ৰতাৰে সৈতে আজি দেশ মাতৃক অসম মাতৃক সেৱা কৰি আহিছে মই বিশ্বাস কৰোঁ যে দিলীপ শইকীয়াক যেতিয়া আপোনালোকে ভোট দিব আপোনালোকে আপোনালোকৰ গাঁৱৰ এজন সহজ সৰল যুৱকক ভোট দিয়া হ'ব আৰু দিলীপ শইকীয়া যেতিয়া এমপি হ'ব তেতিয়া নলবাৰী ৰাইজে মুহূৰ্তে অনুভৱ কৰিব যেন সঁচা অৰ্থত নলবাৰীৰ যুৱক এজন এমপি হৈছে তাত কোনো দ্বিতীয় প্ৰশ্ন আৰু অহা নাই মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে সৈতে মই আপোনালোকক আহ্বান জনাম যে আমি সকলোৱে 90 পৰা 95% ভোট আমি দিব যাম আৰু এই 90 আৰু 95% ভোট দিব গৈ নলবাৰীৰ পৰা অতি কমেও 80,000 1 লাখ ভোটত দিলীপ শইকীয়া ডাঙৰীয়াক জিকাই দিয়াৰ বাবে আমি প্ৰচেষ্টা হাতত লম আজি কেম্পেইন শেষ হৈ যাব তাৰ পিছত আমি একো কৰিব নোৱাৰো কিন্তু আপোনালোকে ঘৰত নিজৰ পৰিয়ালৰ মাজত আপোনালোকে নিজে একোজন নৰেন্দ্ৰ মোদী হৈ অহা 48 ঘণ্টা মোদীজীক প্ৰধানমন্ত্ৰী কৰাৰ বাবে আপোনালোকে কাম কৰক আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে আমি সকলোৱে মিলি আমি নিশ্চয় সফলতাৰ উচ্চ শিখৰলৈকে আমি যাব পাৰিম তাত মোৰ কোনো সন্দেহ নাই নলবাৰী সমষ্টিৰ বিষয়ে মই ক'ব খোজা নাই আমি আপোনালোকে দেখিছে যে আমাৰ এটা কল্পনা আছিল নলবাৰীত মেডিকেল কলেজ হওক আজি কাম আৰম্ভ হ'ল ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি এটা জীৱন পালে নলবাৰীত আমি ইঞ্জিনিয়াৰিং কলেজখনৰ কামো অতি সোনকালে আৰম্ভ কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ অথকা সকলো বাইদেউ ঘৰত আছে ঘৰৰ পৰাই কোনো কথা নাই আকৌ এবাৰ নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া বন্দে জিকোৱাতকৈও আৰু 100% ওপৰত আছে গতিকে এতিয়া আমাৰ খুব ভাল হ'ব সকলোকে মই পুনৰ এবাৰ বহাগ বিহুৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ জয় হিন্দ বন্দে মাতৰম জয় আই অসম